নমস্কাৰ এই ভিডিওটোলৈ আপোনাক স্বাগতম জনাইছো। এই ধৰণৰ ভিডিও আমি ইউটিউব যোগে সম্প্ৰচাৰ কৰাৰ পিছতেই এগৰাকী যুৱতীয়ে আমাক ফেচবুক যোগে এটা বাৰ্তা দিছে যে স্যাৰ মই হতাশাত ভাগি পৰিছো। বহু কষ্ট কৰিও মই সফল হ'ব পৰা নাই আৰু যতেই হাত দিছো ততেই বিফল হৈছো বা কৰি থকা কামটোতো মই এতিয়া যিমানখিনি সফলতা লাভ কৰিব বিচাৰিছিল তাৰ তুলনাত মোতকৈ কম যোগ্য মানুহে বেছি সফলতা অৰ্জন কৰিছে। আপোনাৰ পৰামৰ্শ বিচাৰিলো। আসলতে আজিৰ তাৰিখত আমি এই ভিডিওটো আপোনাক ক'ব খুজিছো যে এতিয়াৰ পৃথিৱীত আপুনি যত্ন কৰিলে ৰত্ন পায় বোলা যিখাৰ অসমীয়া ভাষাত প্ৰচলিত কথা সেইখাৰ সত্য নহবও পাৰে। আপোনাৰ প্ৰতিভা আছে, পৰিশ্ৰম কৰিছে, কিন্তু আপুনি সফল নহবও পাৰে। আমি সৰুতে গুড আখৰেৰে লিখিছিলো যে যত্ন কৰিলে ৰত্ন পায়। যত্ন মানে চেষ্টা, ৰত্ন হ'ল ৰত্নতুল্য মান সন্মান জ্ঞান বুদ্ধি ধন সম্পদ যশস্যা এইবোৰ হ'ব পাৰে। বহু মানুহে যত্ন কৰে কিন্তু ৰত্ন নাপায় কিয়? সেই প্ৰশ্নটোৰ উত্তৰ মই আপোনাক দিবলৈ এটা সৰু চুটি সাধু ক'ব খুজিছো। দুজন বন্ধু আছিল। তেওঁলোকে প্ৰাৰম্ভিক অৱস্থাত কলৰ ব্যৱসায় কৰিলে। এটুকুৰা মাটি ল'লে। তেওঁলোকৰ কলৰ ব্যৱসায় দুপে ভাল চলিল। তেওঁলোকে প্ৰায় 50,000 মান টকা উপাৰ্জনো কৰিলে। আৰু পৰৱৰ্তী সময়ত দুই বন্ধুৱে ঠিক কৰিলে যে তেওঁলোকে আৰু ব্যৱসায় সম্প্ৰসাৰণ কৰিব। দুই বন্ধুৱে এবাৰ নিজাকৈ ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিলে। প্ৰথমজন বন্ধুৱে ক'লে যে মই অন্য এটুকুৰা মাটি সুকীয়াকৈ ল'ম আৰু মোক কিছু টকাৰ প্ৰয়োজন হৈছে। সেই বন্ধুজনক এই বন্ধুজনে দি দিলে 50,000 টকা। তেওঁ অন্য এটুকুৰা মাটি ক্ৰয় কৰিলে আৰু এইজন বন্ধুৱে অন্য 50,000 টকাৰে অন্য এটুকুৰা মাটি ক্ৰয় কৰিলে। দুয়োজন বন্ধু একেলগেই 50,000 টকা মূলধন লৈ অন্য এটা ব্যৱসায় নিজা ব্যৱসায় আৰম্ভ কৰিলে। এজন বন্ধুৱে কৰিলে কলৰ খেতি আৰু অন্য এজন বন্ধুৱে অধিক লাভৰ আশাত আপেলৰ খেতি কৰিলে। কিন্তু বছৰৰ শেষত যেতিয়া দুই বন্ধুৰ হিচাপ নিকাচ চলিল, আপেলৰ খেতি কৰা বন্ধুৱে লোকচান ভৰিলে আৰু কলৰ খেতি কৰা বন্ধুজনে যি ধৰণে পাব লাগিছিল, তেওঁ যি আশা কৰিছিল সেই ধৰণে ফলাফল পালে। আচলতে বন্ধু দুজনৰ ভুল ক'ত হ'ল? আপেলৰ খেতি কৰা বন্ধুজনে যি পৰিৱেশত আপেলৰ খেতি কৰিব নালাগিছিল তাত অধিক লাভৰ আশাত আপেলৰ খেতি কৰিলে আৰু যিগৰাকী বন্ধুৱে কলৰ খেতি কৰিছিল তেওঁ কম লাভ হ'ব বুলি জানিও আপেলৰ তুলনাত কলৰ খেতি কৰিছিল আৰু তেওঁ লাভান্বিত হ'ল। আচলতে যত্ন দুইজনেই কৰিছিল, পৰিশ্ৰম দুইজনেই কৰিছিল, কিন্তু এজনে জানিছিল সময় আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ কথা, আনজনে আৱেগিক হৈ অধিক লাভৰ আশাত আপেলৰ খেতি কৰিছিল। গতিকে আপুনি যেতিয়া যত্ন বা পৰিশ্ৰম কৰিব তেতিয়া কেৱল সফলতা লাভ কৰিবই বুলি কোনো কথা নাই। আপোনাৰ পৰিশ্ৰম অথলে যাব পাৰে যদিহে আপুনি সেই যত্ন বা পৰিশ্ৰম সঠিক ঠাইত কৰা নাই। আৰু কৰ্মস্থানত আপুনি সফলতা লাভ কৰিবলৈ হ'লে কোনবোৰ কথাক গুৰুত্ব দিব লাগিব সেই বিষয়ে মই অন্য এটা ভিডিঅ' আপোনালোকক পৰৱৰ্তী সময়ত দিম। কিন্তু সাময়িকভাৱে কৈছো যে আমাৰ যিগৰাকী বান্ধৱী, ফেচবুক বান্ধৱীয়ে বা ফেচবুকৰ যুৱতীয়ে যি ধৰণে আমাক ক'লে যে তেওঁ বহু পৰিশ্ৰম কৰিও সফল হ'ব পৰা নাই, আমি কৈছো আপুনি হতাশ নহ'ব, আপোনাৰো দিন আহিব। আপুনি আচলতে ক'ৰবাত কোনোবাখিনিত কম্প্ৰমাইজ কৰিছে, ক'ৰবাত কোনোবাখিনিত কম্প্ৰমাইজ কৰিছে নিজৰ সৈতে। আপোনাৰ যি প্ৰতিভা সেই প্ৰতিভা মতে আপুনি আগবাঢ়ি যোৱা নাই। বহুত ক্ষেত্ৰত কি হয়, চৰকাৰী সংস্থাপন বা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যেতিয়া চাকৰি কৰি থকা হয় তেতিয়া তেওঁলোকে ওপৰৱালা কৰ্মচাৰী বা ওপৰৱালা বিষয়াক ইয়েছ ছাৰ কৈ বেছি কষ্ট কৰে কিন্তু সফলতা লাভ নকৰে। তেওঁলোকৰ সেই স্থানত সফলতা লাভ কৰাৰ হয়তো সুযোগেই নাথাকে। য'ত আপোনাৰ কোনো প্ৰমোচন বা কোনো সুযোগ সুবিধা বৃদ্ধিৰ কোনো আশা নাই, তাত আপুনি অত্যধিক পৰিশ্ৰম কৰিও সফলতা লাভ নকৰিব পাৰে। দুই এজনেহে তেনে দৃষ্টি ওপৰৱালা বিষয়াৰ পৰা পায় বা ওপৰৱালা মালিক কৰ্তৃপক্ষৰ পৰা প্ৰায়। প্ৰাইভেট বা ব্যক্তিগত খণ্ডৰ চাকৰিৰ ক্ষেত্ৰতো তেনেধৰণৰ কথাই, য'ত আপোনাৰ প্ৰমোচনৰ কোনো আশংকাই নাই, আপুনি যিটো চাকৰি কৰি আছে সেইটোৱে সৰ্বোচ্চ সীমা। তাৰপিছত আপুনি যদি প্ৰত্যাশা কৰে যে আপোনাৰ প্ৰমোচন হ'ব, আপুনি অধিক দৰমহা আপোনাৰ লাভ হ'ব, গতিকে সেই ধৰণৰ প্ৰত্যাশা কৰিব নোৱাৰি। আৰু এটা কথা যে আপুনি পৰিশ্ৰম কৰিব পাৰে বুলিয়ে অত্যধিক পৰিশ্ৰম কৰিও আপুনি সফলতা লাভ নকৰিব পাৰে। আজিৰ তাৰিখত অত্যধিক পৰিশ্ৰম শুনিবলৈ ক'বলৈ বেয়া লগা হ'লেও শ্ৰমিকে কৰে। আপুনি শ্ৰম কৰক, 8-9 ঘণ্টা পৰিশ্ৰম যিখিনি আপুনি কৰিব লাগে, যিখিনি আপোনাৰ চাকৰিটোৱে ডিমাণ্ড কৰে। কিন্তু আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগত আপুনি শ্ৰমৰ পৰিৱৰ্তে কিদৰে আপোনাৰ বুদ্ধিমত্তা খটুৱাই অধিক উপাৰ্জন কৰিব পাৰি সেই ধৰণৰ চিন্তাও আপুনি আপোনাৰ যদি ব্যক্তিগত কোম্পানী আপোনাৰ মালিক পক্ষক আপুনি অৱগত কৰিব পাৰিব লাগিব। যদি চৰকাৰী সংস্থাপনত আছে তেনেহলে আপুনি চৰকাৰৰ বৰমূৰীয়া বা আপোনাৰ
যিগৰাকী ইমিডিয়েট বছ তেওঁকো আপুনি নিশ্চয়তা দিব পাৰিব লাগিব যে আপুনি যিটো কাম কৰি আছে উপযুক্ত স্থানতেই কৰি আছে। আৰু এই কথাখিনিকে মই এইকাৰণে ক'লোঁ যে হতাশ হোৱাৰ প্ৰয়োজন নাই। আপুনি কৰি থকা কামটো ভালভাৱে কৰক। অন্তত আপুনি নিজক এই সুযোগটো নিদিব যে আপুনি যিভাৱে কামটো কৰিব লাগিছিল, যিদৰে আত্মনিয়োগ কৰিব লাগিছিল সেই ধৰণে আত্মনিয়োগ কৰিছে, তাৰপিছতো যদি আপুনি বিফল হৈছে সেইটো বেলেগ কথা। প্ৰথমেই আপুনি নিজক সুধিয়ক যে আপুনি কৰি থকা কামটোত 100% আপোনাক নিজকে উজাৰি দিছে নে নাই। যদি উজাৰি দিছে দুখ নকৰিব, হতাশ নহ'ব, অন্য এটা ভাল সুযোগে আপোনাৰ বাবে অপেক্ষা কৰি আছে। আজিলৈ বিদায় ল'ম, কিন্তু এই ভিডিঅ'টো আপুনি যদি ভাল পাইছে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি বিচাৰে, কি ধৰণৰ ভিডিঅ' বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰক। আমাৰ এই পেজটো আপুনি লাইক কৰক।